ফাইনেলি আমি আহি পালোঁ কঁঠালৰ ওচৰ। এই আছে কঁঠাল আৰু এই সুন্দৰ বননিৰ মাজত আমি। ইয়াত খালি কিছুমান বিষাক্ত বস্তু ওলাব পাৰে, যিবোৰৰ পৰা আমি সাৱধান হৈ থাকিব লাগিব। সাৱধান নহ'লে পিছত আমি সেই অসাৱধানতাৰ ভুক্তভোগী হ'ব লাগিব। এয়াই হৈছে এইখন জংঘল, যিখন জংঘলত আগতে বাঘ ওলাইছিল। সেইখন হৈছে পাহাৰ, দেখিছেনে আপোনালোকে? অকণমান দেখাই দিওঁ আপোনালোকক। এই পাহাৰখনৰ পৰা কেতিয়াবা বহুত জীৱ জন্তু তললৈ নামি আহে আৰু আহি এই জংঘলখন পায়হি। এই জংঘললৈ আমি আহি বহুত বস্তু বিচাৰি পালোঁ, যেনেকৈ এই দাংবডি, লাওৰ আগ ইত্যাদি। এইজন আমাৰ বন্ধু কঁঠাল লৈ বৰ্তমান উপস্থিত হৈছে। আজি আমি কঁঠালৰ চব্জি খাম। এইয়া কিমান বৃহৎ কঁঠাল চাওক। এইজোপা হৈছে আম গছ। আৰু এইফালে চাওক কিমান ধুনীয়াকৈ গছবোৰ ফুলি আছে। ফুল গছ এজোপা বুলি নাভাবিব। এতিয়া আমি হাবিৰ পৰা ওলাই গৈ আছোঁ। এয়া আমাৰ বন্ধু হাতত কঁঠাল।